কোরআন পঠিওৱা হৈছে এই ভংগসকলে কৈছে মানুহ মাৰাৰ বাবে কোরআন পঠিওৱা হৈছে আপুনি কওক কোরআনৰ কথা মানিব নে ভংগসকলৰ কথা মানিব কোরআন মানিব হায় হায় এসকলক ভংগ বুলি কোৱাটো সৰু কথা হৈছে সৰু হৈছে সব বুঝে ভালখিনি নুবুজে হেনামাখিৰ দৰে চৰিত্ৰ এসকলৰ আপুনি গোটেই দেহাটো পৰিষ্কাৰ কৰি ৰাখক সদায় গা ধুৱে লুম্পিতকা এটা ওলাইছে হেনামাখি আহি গোটেই গাটো কৰিবলৈ লুম্পিতকা কৰিব গোটেই দেহাটো চাফা আছিল তাত নকৰে এই হেনামাখি আহি লুম্পিতকা পূজত কৰিছে গোবৰত কৰিছে চৰিত্ৰ এইটো গোটেই ইছলামত ইমান সুন্দৰ মানৱীয় বিষয়বোৰ অন্তৰ্ভুক্ত হৈ আছে নেদেখে হেনামাখি হয় দেখিব কিয় গোবৰতে আহি পৰে চৰিত্ৰ এইটো এই সকলো বৰ্জন কৰক ত্যাগ কৰক হাতত কোরআন আপুনি উঠাই লওক অধ্যয়ন কৰক আমাৰ যুৱ চামে মোবাইলত সময় দিছে মোবাইলতে কোরআন কৰক মোবাইলতে কোরআনখন বুজাৰ বাবে যিকোনো ভাষাত কোরআন ট্ৰান্সলেট হৈছে বুজক পঢ়াৰ আগত এইখন কিতাপ এজন আলিম হুজুৰক দেখাই লওক হুজুৰ এইখন মই ডাউনলোড কৰিছো পঢ়িব পাৰিম নে নাই হকানি আলিম যদি পারমিশন দিছে পঢ়ি লওক ইনশাআল্লাহ আপোনাৰ মন মগজু দলি উঠিব বুজি পাব প্রচার করা হয় কি কোরআনত দেখুন আছে কি প্রচার হয়েছে কিবা কোরআনত আছে আন কিবা কিন্তু অমুসলিম সবই তেনেকুৱা নহয় এনেকুৱা অমুসলিমও আছে যে কোরআনৰ প্ৰশংসা কৰি কিতাপ লিখিছে নাযাও বেলেগ অসমৰ চিপাজাৰ জানে না আপোনালোকে চিপাজাৰ এজন অসমীয়া লেখক অসমীয়া সাহিত্যিক মুকুট শৰ্মা অসমীয়া খিলঞ্জীয়া ভূমিপুত্র আমি কি ভূমিপুত্র নয় আপনার খিলঞ্জীয়া নহয় নেকি এটা বাংলাদেশী বলে গা কলে গা পীর করে উঠে নে উঠে উঠিবই লাগিব এইখন সেই সকলৰ যিমান মোৰ ইমান তেওঁলোকৰ ওপৰত যিমান অধিকাৰ মোৰো সিমান অধিকাৰ মুছলমানৰ কাৰণে অপচন আছিল ইচ্ছা কৰে যদি মুছলমানে পাকিস্তান লওক ইচ্ছা যদি করে হিন্দুস্তান লও আমি বাই চান্স মুসলমান ভারতীয় নহয় আমি বাই চয়েস ভারতীয় মুসলমান হয় আমি চয়েস করি আমি ভারতত থাকি আমি জিন্নাৰ লগত লগ লাগি পাকিস্তানত যোৱা নাই সমান অধিকাৰ কোনোবাই যোগ নিদিয়ক আমাক সংবিধানে দিছে equality before law আমার সংবিধানখনে ভারতের আইনে সমান অধিকার দিছে সমান মান্যতা দিছে আমি তাক অধিকার গ্রহণ কৰি দেখুৱাব মুকুট শৰ্মা অসমীয়া সাহিত্যৰ নাম জ্বলা এগৰাকী লেখক বেছি বয়স হোৱা নাই 50ৰ পৰা 55 মান বয়স হৈছে মই সাহিত্যৰ অনুষ্ঠানত প্ৰায় লগ পাওঁ খুব ভাল পাই মই মৰম কৰে মই যেহেতু সামান্য পৰিমাণে কবিতাৰ ছাত্ৰ সাহিত্যৰ ছাত্ৰ সেই সুযোগতে মই জলসাত যেনেকুৱাকৈ আহিছো সাহিত্যৰ মেল মিটিঙতো তেনেকুৱাকৈ যাওঁ কলেজৰ স্কুল কলেজৰ প্ৰগ্ৰেম বিলাকলৈ যোৱাৰ সুযোগ পাওঁ মোৰ কাৰণে মই আপোনালোকৰ যোৱাৰ মোৰ সৌভাগ্য বুলি ভাবিছো মুকুল শৰ্মা ডাঙৰে এখন কিতাপ লিখিছে 22 চনত লিখিছিল কৰোনাৰ পিছত কৰোনাৰ সময়টো সবচে বেছি হিন্দু মুছলমানৰ মাজত অলপ বেলেগ ধৰণৰ চিন্তা সোমাই দিছিল কোনোবা রাস্তার ভাব আনবে দিছিল মুসলমান প্রবেশ নিয়ে করোনা হলো করোনার কত নাই এতিয়া নাই কিন্তু ঘৃণাটো ভিতৰত প্ৰভাৱ ঘুমাই হৈ গৈছে কিন্তু আমাক ইছলামে অধিক নাই আমি কাকো নিশিকাও আমি তাৰ বিপৰীতে সুস্থভাৱে সমাজখনক একতাৰ এনাজৰিৰে বান্ধি ৰাখিব বিচাৰো আলোচনা আমি কৰি মুকুট শৰ্মাৰ কথা কৈছো তেখেতে কিতাপ লিখিছে এগৰাকী ব্ৰাহ্মণৰ দৃষ্টিত কোরআন বামুণৰ দৃষ্টিত কোরআন তেখেতে কৈছে মই এতিয়ালৈকে 14 বাৰ কোরআন পঢ়িছো কিতাপখনত লিখিছে মোৰ তাত আছে আপোনালোকৰ যিকোনো বিপৰীত চালে কিতাপখন পাব অসমীয়া ভাষাত লিখা মই 14 বাৰ কোরআন পঢ়ি যিখিনি বুজিছো সেইখিনিকে ভুৰুকাত হাতীক ভৰোৱাৰ দৰে মই খৰচি মাৰি কিতাপখনত তাকে লিখিব বিচাৰিছো বুলি লেখকে কিতাপত উল্লেখ কৰিছে আৰু এই কিতাপখনৰ 17 নম্বৰ পৃষ্ঠাত এটা বাক্য লিখিছে ইংৰাজীত সেইটোৱে গোটেই কিতাপখনৰ সাৰমৰ্ম বুজাই দিয়ে 17 নম্বৰ পৃষ্ঠাত থকা কিতাপখনৰ সেই বাক্যটো মুকুট শৰ্মা কোনো মুছলমানে নহয়
অসমৰ হিন্দু ভাই আমাৰ মৰম আছে, ভাল পোৱা আছে, শ্ৰদ্ধা আছে। এই মুকুট শৰ্মাই লিখিছে, a perfect Muslim cannot go to the court to solve his problems. A perfect Muslim cannot go to the court to solve his problems, and he can solve all of his problems within the boundary of Quran and Hadith. একজন প্রকৃত মুসলমানে নিজের সমস্যা সমাধান করার বাবে কোর্টের দুয়ারে দুয়ারে ঘুরিব নালাগে।